নমস্কাৰ বন্ধুসকল, মই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মোৰ হেমন্ত ফাটামুখ অচৰি মোৰ চেনেলটো নামটো সলাই দিলোঁ। বৰ্তমান মই কণ্টক ভাই নামেৰে মোৰ চেনেলটো ৰাখিছোঁ। বন্ধুসকল, মই আজি আপোনালোকক জনাব বিচাৰিছোঁ যে গৈ আছোঁ ভিডিঅ'টো হ'ল অপেচৰা সকাম। সৰগৰ অপেচৰাক লৈ আমাৰ ইয়াত কেনেদৰে সকাম কৰা হয় আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। বন্ধুসকল, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু ভাল পালে লাইক এটা কৰি দিব আৰু কমেণ্ট এটা কৰি দিব। বন্ধুসকল, মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ আমাৰ ইয়াত অপেচৰা সকাম কেনেকৈ কৰা হয়। গতিকে বন্ধুসকল, যদি আপোনালোকে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো দবাই দিব। বন্ধুসকল, চাই থাকক। এয়া মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ আমাৰ গোপিনী হবে কেনেকৈ এই ভৰ দুপৰীয়া ৰ'দত বহি অপেচৰা সকাম পাতে আৰু ইয়াৰ নীতি নিয়মবোৰ কেনেকুৱা আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। আপোনালোকে চাই থাকিব সুন্দৰকৈ। ঠিক আছে বন্ধুসকল, মই আপোনালোকক দেখুৱাই আছোঁ এই ভিৰ গৰমত কেনেদৰেনো গোপিনীসকলে ইয়াৰ ৰ'দৰ তাপত বহি পেলাই ছাতিৰ তলত বহি কেনেদৰে সকাম পাতিছে। আচলতে এই সকামখন কিয় পতা হয় আৰু কাৰ বাবে পতা হয় নিশ্চয় মই গোপিনীসকলক সুধিলে গম পাম। গতিকে বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকে চাই আছে ইয়াত বিশেষ বস্তুৰ প্ৰয়োজন নাই। ইয়াত আপোনাৰ কল, এফালে তামোল পাণ আৰু পিঠা এই কেইপদ বস্তু হ'লে আপোনাৰ এই সকামখন হৈ যায়। গতিকে ইয়াৰ মূল মন্ত্ৰ কি আচলতে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ আৰু মই চিধাই গৈ গোপিনীসকলক সুধিব বিচাৰিছোঁ যে ইয়াৰ এই সকামখনৰ আঁৰতে কি অন্তৰ্নিহিত হৈ থাকে বা কি কথা লুকাই থাকে বা এই সকামখন কৰিলে মানে কি হয় বা আমাৰ কোনবোৰ দুখ দুৰ্গতি দূৰ হয় তাকে অলপ আমাৰ এই গোপিনীসকলে জনাব। এতিয়া মই আপোনাক সুধিব বিচাৰিছোঁ মানে এই সকামখন যে পতা হ'ল ইয়াৰ বাবে কোনবোৰ দুখ দুৰ্গতিৰ পৰা আমাৰ ৰক্ষা পৰিব। আমি সুধিছোঁ আপোনাকে সুধিছোঁ। সৰগৰ অপেচৰাৰ হেৰিখন কৰা হৈছে নহয় জানো, অপেচৰা সকাম সৰগৰ পৰা চাই আছে ধৰক অপেচৰা এই দুপৰ সময়ত ঠিক আছে বন্ধুসকল, আপোনালোকে অলপকৈ হ'লেও গম পালে এই সকামখন কিয় পতা হয় ভৰ দুপৰীয়া। গতিকে অশেষ কষ্ট কৰি পেলাই গোপিনীসকলে এই ৰ'দৰ তাপত বহি আছে। এয়া সকামখন ভাগিলে নিশ্চয় আৰু এই ৰ'দৰ তাপৰ পৰা ৰক্ষা পৰিব। গতিকে এই ভৰ দুপৰীয়া এই ৰ'দৰ তাপত বহি থকাটো ধেমালি কষ্টকৰ নহয়, কিন্তু এনেকুৱা সাধাৰণভাৱে বহিবলৈ গ'লেতো বহুত কেঁচা ঘাম আৰু পকা ঘাম ওলাই যাবও আছে। কিন্তু এতিয়া এই নীতি নিয়ম যিহেতু এইটো কৰিবই লাগে, সেইকাৰণে মানে যিমান ভৰ দুপৰীয়া হ'লেও এয়া ছাতিৰ তলত বহি হ'লেও এই কি বুলি কয় পাৰম্পৰিক যিটো নীতি নিয়ম এই নীতি নিয়মেৰে এই কামবোৰ কৰা হৈছে। গতিকে বন্ধুসকল, আপোনালোকে ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত জনাব আৰু ভাল পালে লাইক এটা কৰি দিব। আৰু বন্ধুসকল, পুনৰবাৰ কৈছোঁ মোৰ এই চেনেলটো নতুনকৈ খুলিছোঁ আৰু সেইবাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঠিক আছে বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই আছিল। পুনৰ এটা ভিডিঅ' লৈ আহি আছোঁ। তেতিয়ালৈকে ধন্যবাদ।